Hello everyone, কেনে আছে আপোনালোক? মই ভালেই আছো আৰু আজি দুৰ্গা পূজাৰ মহা অষ্টমী। আজি মই ওলাইছো, এতিয়া মন্দিৰলৈ যাম। তাৰ পিছত তাত ধূপ জ্বলাম। কালিও গৈছিলো। কালি মই ভিডিঅ' ক্লিপ কেইটামান কৰিছিলো, সেয়াও দেখুৱাম আপোনালোকক। আৰু আজি মই যাবলৈ ওলাইছো। কালি মই ওলাওতে ভিডিঅ' কৰিবলৈ নোৱাৰিলো। আজি সেইকাৰণে ওলাই চিধা ব্লগটো আৰম্ভ কৰি দিছো। আৰু এতিয়া মই যাম, তাৰ পৰা আহি মই দেৱাললৈও যাম। মই দেৱালখনো দেখুৱাম আপোনালোকক। যোৰহাটৰ বুঢ়ীগোসানী দেৱালখন, যিসকল বাহিৰৰ মানে যোৰহাটৰ নহয় তেখেতসকলক। আৰু চাই থাকিব তেতিয়াহ'লে ভিডিঅ'টো। এয়া চাওক দেৱালৰ ভিতৰ ভাগ। এইভাগে দেৱাল আহোম ৰজা দিনতে প্ৰতিষ্ঠা হৈছিলে বুলি আগৰ পৰা শুনি আহিছোঁ। আৰু এয়া ভণ্টি আৰু জোঁৱাই, তেওঁলোকৰ লগতে আমি গৈছোঁ। মোৰ হাজবেণ্ডো আহিছে। এয়া চাওকচোন, চুলি আৱলি বাৱলি বৰষুণত তিতি হেৰিয়াৰ পূজা চাবিগে এই কি কয় ষ্টেচনত এয়া ভণ্টিৰ লগত দুকপমান ফটো তুলিলোঁ তাতে। তাইয়ে মোৰ লগ, আমি দুইজনে যলৈকে যাওঁ একেলগে যাওঁ। এয়া মাৰোৱাৰী ঠাকুৰবাৰী। ইয়াতো বৰ ধুনীয়াকৈ প্ৰতি বছৰে সজায় মণ্ডপ। আৰু সেয়ে ইয়াৰ ভিতৰ ভাগ অকণমান মই ভিডিঅ' কৰিছিলোঁ। এয়া বাহিৰৰ ভাগ। ইয়াত সিংহ আকৃতিৰে সন্মুখ দুৱাৰ সজাইছে, খুব ধুনীয়া লাগিছে। আৰু ভিতৰৰ পৰা এনেধৰণৰ মাৰোৱাৰী ঠাকুৰবাৰী। ইয়াতো দুৰ্গা পূজা হয়। সেয়া পিছফালে মোৰ হাজবেণ্ড ৰৈ আছে। আৰু এয়াও মণ্ডপেই হয়, ডেক'ৰেশ্যনৰ কাৰণেই সজাইছে। ইয়াত পূজা হোৱা নাই, কিন্তু সেই যে বেদীসমূহ দেখিছে তাত হেনো কিবা যজ্ঞ হ'ব, ৰাতিলৈ হ'ব। আমি দিনতেই গৈছিলোঁ। এয়া সন্মুখৰ পৰা দেখিবলৈ এনেকুৱা। এয়া আমাৰ গাঁৱৰ পূজা। সেয়া আইসকল বহি আছে নাম ল'বলৈ। সোঁফালে গোসাঁনীৰ কাষতে দুৰ্গা গোসাঁনী মাকক সজাই আছে। কলগছক সজাই আমি সৰুৰ পৰা দেখি আহিছোঁ। আৰু এনেদৰে প্ৰতি বছৰে কোনোবা এজনে তেওঁ এই বেশভূষা দিয়ে আৰু তেখেতলোকে সজাই আছে। তাৰ পিছতে এতিয়া পূজা আৰম্ভ হ'ব। আৰু ময়ো আজি নোখোৱাকৈ গৈছোঁ যে ভগৱানৰ ওচৰত অঞ্জলি দিম। নোখোৱাকৈ দিবলৈ ভাল লাগে, সেইকাৰণে বহি আছোঁ ময়ো। এতিয়া পূজা শেষ হ'লেহে হ'ব। এয়া বহি আছোঁ। আৰু এতিয়া মোৰ লগত মোৰ ভতিজা এজনীও গৈছে। আৰু সেয়া পূজা আৰম্ভ হৈছে আৰু সংকল্প লৈছে এতিয়া।